যে বিশ্বনাথ ডিস্ট্রিক্ট বা শোণিতপুৰ ডিস্ট্রিক্ট ইমান ডাঙৰ এৰিয়া সোমাইছে, ইয়াৰ কাৰণে যে বাজেট এক্সট্ৰাকৈ দিব এইটো আমি আজিলৈকে এনেকুৱা দেখিবলৈ পোৱা নাই। চবচে ডাঙৰ ডাঙৰ পণ্ডিতটো আপচুতে আছে, ইহঁতেইতো চুক্তি কৰিছে। কোনে চুক্তি কৰিছে? এতিয়া আমি কি কৰিব লাগে? প্ৰমোদ ডাঙৰীয়া এইফালে নলবাৰী কিমান বা এৰিয়া সোমাইছে, দৰঙৰ কিমান বা এৰিয়া সোমাইছে, শোণিতপুৰত কিমান বা 1000 এৰিয়া সোমাই দিছে, বিশ্বনাথত সোমাই দিছে। এইবিলাক চুক্তি কৰিছে। চুক্তি কৰাৰ পিছত এইখিনি এৰিয়াৰ কাৰণে যে বাজেট লাগিব সেইটো খাণ্ড জ্ঞান নাই। এই অঞ্চলৰ মানুহবিলাকে এনেকুৱা হৈ আছে, এতিয়া গভৰ্ণমেণ্ট অফ আছামৰ পৰাও একো নাপায়, আমিও BTC দিব ইচ্ছা কৰিলেও দিব নোৱাৰে। এতিয়া ইয়াৰ ৰেছপনচিবলটো কোনে ল'ব? এতিয়া চুক্তি কৰিছে আপুনি, এইখিনি এৰিয়াৰ কাৰণে বাজেটটো বাঢ়িব লাগে, এইবিলাক চুক্তিত থাকিব লাগিছিল না নাই? ইমান ডাঙৰ ডাঙৰ পণ্ডিত আছে, আপচু লিডাৰ, আপোনালোকে কি কৰিলে? এতিয়া আমি কি কৰিব লাগে কয়? এতিয়া যোৱা 5 বছৰত ইহঁতে কি কৰি আহিছে? এতিয়া আমাক দোষ দিব বিচাৰিছে একো কৰা নাই বুলি। কিন্তু আমি কৈছোঁ ষ্টেট গভৰ্ণমেণ্টক আমি আজিলৈকেও প্ৰেছাৰ কৰি আছে যে সেইখিনি এৰিয়াৰ কাৰণেতো কিবা একটা দিয়ক, আমি যাতে কিবা একটা কাম কৰিব পাৰে। BTC আগত এৰিয়া আৰু আগৰ পপুলেশ্যনটো লৈ পেলাইহে বাজেট আমাক দিব। বাজেট হৈ আছে, বাজেট হ'ব। আৰু যোৱাকালি আপুনি যে জয়ন্ত মল্লিকৰ লগত আলোচনা কৰিলে কি কি? আমি পইচা থকা লৈ আলোচনা কৰা নাই, আমাৰ বেলেগ ইছ্যু আছিল, সেইটো লৈ আমি আলোচনা কৰিছে। বাজেটৰ সম্পৰ্কে মুঠতে আপোনালোকে জানে আমি BTC কিমান পাব লাগে, সেইটো আমাৰ BTC গভৰ্ণমেণ্টৰ পৰা অলৰেডি দিয়া হৈছে। কিন্তু আমি যিমান দূৰ জানো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ষ্টেট গভৰ্ণমেণ্টে মুঠতে টোটেলৰ পৰা 3000 কোটি কমি আহিছে বুলিহে মই গম পাওঁ। তো তেতিয়া আপুনি BTCটো নিশ্চয় কমিব, যেন হওক সেইটো আমি হিচাপ কৰা নাই। কিন্তু আমাৰ কথাটো হ'ল BTC এৰিয়া কিমান বা স্কুৱাৰ ফিট বঢ়াই দিছে, সেইফালে বিশ্বনাথ শোণিতপুৰলৈকে, সেইফালে দৰং, সেইফালে নলবাৰী, এইবিলাক এৰিয়া বহুত পপুলেশ্যন আমাৰ BTCত সোমাই দিছে। তো ইমান মানুহ বাঢ়িছে, ইমান ডাঙৰ এৰিয়া বাঢ়িছে, তো ইয়াৰ হিচাপত আমাৰ BTC বাজেটটো বাঢ়িব লাগে, সেইটোৱে আমি কৈ আছোঁ। তো আজিতো আমি কৈ আছোঁ হয়, কিন্তু সেইটো প্ৰেক্টিকেলি হয় না নহয়? যেনিবা আমি যিমান দূৰ জানো আমাৰ প্ৰমোদ ডাঙৰীয়াৰ যিটো চুক্তি, এই চুক্তিত BTC এৰিয়াটো ইমান বাঢ়িছে, ইয়াৰ কাৰণে বাজেটটো পাৰ্চেণ্টেজটো বাঢ়িব লাগে, বা পপুলেশ্যন ইমান বাঢ়িব, ইয়াৰ কাৰণে বাজেটটো বাঢ়িব লাগে, এনেকুৱা চুক্তিত লিখা নাই। সেইকাৰণে আমি যে বিশ্বনাথ ডিস্ট্রিক্ট বা শোণিতপুৰ ডিস্ট্রিক্ট ইমান ডাঙৰ এৰিয়া সোমাইছে, ইয়াৰ কাৰণে যে বাজেট এক্সট্ৰাকৈ দিব এইটো আমি আজিলৈকে এনেকুৱা দেখিবলৈ পোৱা নাই। BTC আগত এৰিয়া আৰু আগৰ পপুলেশ্যনটো লৈ পেলাইহে বাজেট আমাক দিব। যেনিবা প্ৰমোদ ডাঙৰীয়া এইফালে নলবাৰী কিমান বা এৰিয়া সোমাইছে, দৰঙৰ কিমান বা এৰিয়া সোমাইছে, শোণিতপুৰত কিমান বা 1000 এৰিয়া সোমাই দিছে, বিশ্বনাথত সোমাই দিছে। এইবিলাক চুক্তি কৰিছে। চুক্তি কৰাৰ পিছত এইখিনি এৰিয়াৰ কাৰণে যে বাজেট লাগিব সেইটো খাণ্ড জ্ঞান নাই। তো এতিয়া আমি কি কৰিম? না এইফালে কৰিব পাৰে। এই অঞ্চলৰ মানুহবিলাকে এনেকুৱা হৈ আছে, এতিয়া গভৰ্ণমেণ্ট অফ আছামৰ পৰাও একো নাপায়, আমিও BTC দিব ইচ্ছা কৰিলেও দিব নোৱাৰে। এতিয়া ইয়াৰ ৰেছপনচিবলটো কোনে ল'ব? এতিয়া চুক্তি কৰিছে আপুনি, এইখিনি এৰিয়াৰ কাৰণে বাজেটটো বাঢ়িব লাগে, এইবিলাক চুক্তিত থাকিব লাগিছিল না নাই? এতিয়া আমি ইমান বিপদত পৰিছে, মানে আমি ইচ্ছা কৰিলে তাতে কাম কৰিব নোৱাৰি। এতিয়া যিহেতু চুক্তিটো কৰিছে, এৰিয়াটো সোমাইছে, ইয়াৰ কাৰণে বাজেট বাঢ়িব লাগে, এনেকুৱা কিবা একটা দফা থাকিব লাগিছিল। পপুলেশ্যন বাঢ়িছে, এৰিয়া বাঢ়িছে, তো বাজেট বাঢ়িব লাগে। আগতে BTC যিখিনি বাজেট পাই আছে সেইখিনি লৈয়ে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে আজিলৈকে বাজেট কৰি আছে। সেইফালে নলবাৰীৰ পৰা এৰিয়া সোমোৱা,
দৰঙৰ পৰা এৰিয়া সোমোৱা শোণিতপুৰ বিশ্বনাথৰ পৰা যিখিনি এৰিয়া আমাক দিলে ইয়াৰ কাৰণে কোনো বাজেট নাই। এতিয়া আমি কি কৰিম? আমাক কি ক'ব খুজিছে এতিয়া? ইমান ডাঙৰ ডাঙৰ পণ্ডিত আছে, আপচু লিডাৰ, আপোনালোকে কি কৰিলে এতিয়া? আমি কি কৰিব লাগে কওঁ এতিয়া? সবচে ডাঙৰ ডাঙৰ পণ্ডিতটো আপচুতে আছে, ইহঁতেইতো চুক্তি কৰিছে। কোনে চুক্তি কৰিছে? কওঁ এতিয়া আমি কি কৰিব লাগে? যোৱা 5 বছৰত ইহঁতে কি কৰি আহিছে? এতিয়া আমাক দোষ দিব বিচাৰিছে একো কৰা নাই বুলি। কিন্তু আমি কৈছো ষ্টেট গভৰ্ণমেণ্টক আমি আজিলৈকেও প্ৰেছাৰ কৰি আছে যে সেইখিনি এৰিয়াৰ কাৰণেতো কিবা একটা দিয়ক, আমি যাতে কিবা একটা কাম কৰিব পাৰিম। এইটোৱে কথা।